নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ষ্টাডি জৰ্ণলৈ আজি আমি পঢ়িবলৈ যাম আৰ্ট এণ্ড কালচাৰ এমচিকিউ কলা আৰু সংস্কৃতিৰ ওপৰত কিছুমান জানিবলগীয়া বা আগন্তুক পৰীক্ষাত আহিবলগীয়া কিছুমান কুৱেশ্যনসমূহ যিসমূহ তোমালোকৰ আগতে আহি যোৱা পৰীক্ষাসমূহ এডিআৰই হওক বা এপিএসসি হওক এনেকুৱা ধৰণৰ পৰীক্ষাসমূহত বা আমাৰ সাব ইন্সপেক্টৰ পৰীক্ষাই হওক সেই পৰীক্ষাসমূহত আহি গৈছে আৰু অহাৰ আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহত অহাৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰসমূহ ঠিক আছে কাৰণ এই কুৱেশ্যনসমূহৰ পৰা তোমাৰ অতি কমেও এটা বা দুটা কুৱেশ্যনছ আহিবই ঠিক আছে কাৰণ তোমাৰ চোৱা এটা টপিকৰ পৰা বহুত বেছি কুৱেশ্যনছ নাহে গতিকে সেই কুৱেশ্যনসমূহৰ ভিতৰত সেই এটা বা দুটা যিকেইটা কুৱেশ্যনছ আহে সেই কুৱেশ্যনছ এটা কৰিব পাৰিবলৈ আমি কি হয় গোটেই টপিকটো ভালদৰে জানিব লাগিব সেইকাৰণে তোমালোকৰ কলা আৰু সংস্কৃতিৰ ওপৰত তোমালোকৰ আহিবলগীয়া যিসমূহ কুৱেশ্যনছ আছে বা যিসমূহ কুৱেশ্যনছ আগতে আহি গৈছে সেই কুৱেশ্যনসমূহৰ মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ ঠিক আছে আৰু সেই কুৱেশ্যনসমূহ আমি এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম আৰু যদিহে তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ বাবে আহিছা তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱী বা লগৰ সমনীয়া কোনোবাই যদি আগন্তুক আহিবলগীয়া পৰীক্ষাটোৰ বাবে পঢ়ি আছে তেতিয়াহ'লে তেওঁলোকৰ মাজতো এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় এতিয়া আমি চাওঁ আমাক কি ধৰণৰ কুৱেশ্যনছ আহিছে ঠিক আছে প্ৰথম কুৱেশ্যনটো হৈছে পাপেটি ইজ দ্য ফেষ্টিভেল অফ ঠিক আছে পাপেটি যিটো ফেষ্টিভেল আছে মানে যিটো উৎসৱ আছে ফেষ্টিভেল মানে হৈছে তোমালোকৰ উৎসৱ ঠিক আছে পাপেটি ফেষ্টিভেল মানে হৈছে উৎসৱ আৰু এইটো হৈছে পাপেটি উৎসৱটো কোনটো জনগোষ্ঠীৰ লগত জড়িত শিখ পাৰ্চিছ জেইনছ নে বুদ্ধিষ্ট এই চাৰিটাৰ ভিতৰত কোনটো জনগোষ্ঠীৰ লগত জড়িত চোৱা ইয়াৰ কুৱেশ্যনসমূহ বহুত বেছি সহজ হয় সেইকাৰণে মই তোমালোকক ইংলিছতে আনিছোঁ আৰু তাৰ ভিতৰত যিখিনি শব্দ নোৱাৰা বা যিহেতু মই কুৱেশ্যনছটোৰ লগত অসমীয়াত কৈয়ে দিম ঠিক আছে আৰু যিটো মানে তোমালোকৰ ৱৰ্ড টান পোৱা সেইটো মই অসমীয়া অৰ্থটো কৈ দিম গতিকে এই কুৱেশ্যনসমূহ তোমালোকে বুজি পোৱাত অকণো মানে কনফিউজন বা অকণো খেলিমেলি নালাগে কাৰণ ইয়াত চোৱা পাপেটি ইজ দ্য ফেষ্টিভেল অফ এইটো আমি সকলোৱে জানো ফেষ্টিভেল মানে কি উৎসৱ হয়নে গতিকে ইয়াৰ লগতে তোমালোকে কি হয় ইংলিছৰ যিবিলাক তোমালোকৰ এক্সামত চিননিমছ আহে বা তেনেকুৱা ধৰণৰ যিবিলাক ৱৰ্ড মিনিং আহে ঠিক আছে সেইবিলাকৰ কাৰণেও তোমালোকৰ ইয়াৰ পৰা প্ৰিপেৰেশ্যন হৈ যাব গতিকে মই তোমালোকক কুৱেশ্যনসমূহ তেনেকৈ আনিছোঁ গতিকে আৰু যিকেইটা টান শব্দ আছে বা যিকেইটা মই ভাবিছোঁ যে তোমালোকে নাজানিবা সেইকেইটা মই অসমীয়া অৰ্থকেইটা কাষতে লিখি দিম যাতে তোমালোকে কুৱেশ্যনটো বুজি পোৱাত আৰু সুবিধা হয় ঠিক আছে এতিয়া মই সুধিছে পাপেটি ইজ দ্য ফেষ্টিভেল অফ পাপেটি কোনটো উৎসৱ হয় মানে কোনটো জনগোষ্ঠীৰ উৎসৱ হয় অপশ্যন এ শিখ অপশ্যন বি পাৰ্চিছ অপশ্যন চি জেইনছ আৰু অপশ্যন ডি বুদ্ধিষ্ট ঠিক আছে আৰু ইয়াৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি পাৰ্চি ঠিক আছে পাৰ্চিসকলৰ কি হয় এই পাপেটি এটা উৎসৱ হয় হ'ল এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ তাৰ পিছৰ কুৱেশ্যনটো কি কৈছে হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেল মানে হৈছে উৎসৱ ইজ চেলিব্ৰেটেড ইন তামিলনাডু চেলিব্ৰেটেড মানে উদযাপন ঠিক আছে উদযাপন হ'ল আৰু ফেষ্টিভেল মানে হ'ল উৎসৱ ইয়াৰ কুৱেশ্যনটো পঢ়ি আহিছোঁ গতিকে হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন তামিলনাডুত তোমালোকৰ কোনটো ফেষ্টিভেল তামিলনাডু ঠিক আছে তামিলনাডুত কোনটো ফেষ্টিভেল চেলিব্ৰেট কৰা হয় মানে উদযাপন কৰা হয় অপশ্যন এ ওনাম অপশ্যন বি বিহু অপশ্যন চি গুড়ি পাড়ৱা আৰু অপশ্যন ডি পংগাল ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো তোমালোকৰ ফেষ্টিভেল মানে কোনটো উৎসৱ কি হয় তোমাৰ তামিলনাডুত উদযাপন কৰা হয় এই অপশ্যন হৈছে অপশ্যন নম্বৰ ডি পংগাল ঠিক আছে পংগাল যিটো উৎসৱ আছে সেইটো কি হয় তামিলনাডুত উদযাপন কৰা হয় ঠিক আছে ইয়াত তুমি গম পালা চেলিব্ৰেটেড মানে কি হৈছে উদযাপন কৰা আৰু ফেষ্টিভেল মানে হৈছে উৎসৱ হয় নাই ফেষ্টিভেল আমি আগৰ কুৱেশ্যনটো পঢ়ি আহিছোঁ ফেষ্টিভেল মানে হৈছে উৎসৱ আৰু এইটো হৈছে তামিলনাডু ঠিক আছে এতিয়া চাওঁ আৰু হুইচ অফ দ্য মানে কোনটো ফলোয়িং মানে তলৰ ঠিক আছে ফলোয়িং মানে তলৰ বা তলত যিখিনি দি থোৱা আছে বা উপৰোক্ত ঠিক আছে সেইটো ফলোয়িঙৰ অৰ্থ হ'ল এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ ৰথ য়াত্ৰা ইন পুৰী ইজ চেলিব্ৰেটেড ইন অনাৰ অফ ঠিক আছে পুৰী যিটো ৰথ য়াত্ৰা আছে সেইটো কাৰ অনাৰত মানে কাৰ সন্মানত ঠিক আছে সন্মানত তোমাৰ কি হয় উদযাপন কৰা হয় চেলিব্ৰেটেড মানে কি কৈছিলোঁ অকণমান আগতে উদযাপন হয় নাই উদযাপন আৰু অনাৰ মানে হৈছে তোমাৰ কি সন্মান ঠিক আছে এতিয়া আমাক সুধিছে যে ৰথ য়াত্ৰা যিটো পুৰীত হয় ঠিক আছে পুৰীৰ ৰথ য়াত্ৰাটো কাৰ সন্মানত কৰা হয় লৰ্ড ৰামা মানে ভগৱান ৰামৰ ওপৰত লৰ্ড শিৱা ভগৱান শিৱৰ ওপৰত লৰ্ড জগন্নাথ ভগৱান জগন্নাথৰ ওপৰত আৰু লৰ্ড বিষ্ণু
তো ভগৱান বিষ্ণুৰ ওপৰত আমি সকলোৱে জানো ইয়াৰ আনসাৰ হৈছে আনসাৰ নম্বৰ সি লৰ্ড জগন্নাথ ঠিক আছে কাৰণ পুৰী জগন্নাথ মন্দিৰৰ কাৰণে বিখ্যাত হয় আৰু গতিকে কি হয় ভগৱান জগন্নাথৰ কাৰণে কি হয় তোমাৰ হেৰি ৰথ যাত্ৰা যেটো আছে হেতু ৰথ যাত্ৰা ঠিক আছে ৰথ যাত্ৰা যেটো আছে হেতু উদযাপন কৰা হয় এটা সেলিব্ৰেটেড মানে হল উদযাপন আৰু ওনাৰ মানে হল কি সন্মান ঠিক আছে এটা তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে তাৰ পিছৰ কোৱেশ্চন কৈছে where is the পুষ্কৰ ফেয়াৰ held ঠিক আছে where is মানে কোত দা পুষ্কৰ যেটো ফেয়াৰ আছে held মানে হৈছে ঠিক আছে held মানে হৈছিল বা হৈছে ঠিক আছে হৈছিল হৈছে হেবিলা ঠিক আছে এটা আমাক খুদিছে পুষ্কৰ ফেয়াৰ কোত হৈছিল বা কোত হৈছে ঠিক আছে যেটো held খুদিছে গতিকে হৈছিল হ'ব ঠিক আছে অপচন এ যোধপুৰ অপচন বি জয়পুৰ অপচন সি আজমেৰ অপচন ডি উদয়পুৰ ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ যে পুষ্কৰ ফেয়াৰ কোত হৈছিল ঠিক আছে ইয়াৰ অপচন হৈছে অপচন নম্বৰ সি আজমেৰত কি হৈছে পুষ্কৰ ফেয়াৰখন হৈছিল এতিয়া আমাক খুদিছে মই যদি তোমালোকক খুদু যে আজমেৰ কোত আছে ঠিক আছে আজমেৰ যেটো জায়গা আছে হেতু কোত অৱস্থিত তোমালোকে মোক কমেন্ট কৰি জনোৱা যে আজমেৰ যেটো জায়গা আছে হেতু কোত অৱস্থিত হেতু কমেন্টত জনোৱা কমেন্ট কৰি জনোৱা যে আজমেৰ যেটো প্লেস আছে হেতু কোত অৱস্থিত হল এটা তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে তাৰ পিছৰ কোৱেশ্চন কৈছে মধুবনী a style of folk painting popular in which of the following states of India মধুবনী যেটো তোমাৰ folk painting আছে ঠিক আছে হে পেইন্টিংটো ভাৰতৰ ইন্ডিয়া মানে আছে ভাৰত states মানে হৈছে ৰাজ্য ঠিক আছে ভাৰতৰ কোনখন ৰাজ্য প্ৰচলিত বা কোনখন ৰাজ্যৰ লগত জড়িত ঠিক আছে এটা folk মানে হৈছে লোক বা জনসাধাৰণ ঠিক আছে folk মানে হৈছে লোক বা জনসাধাৰণ বুজায় ঠিক আছে লোক বা জনসাধাৰণ বুজায় এতিয়া পেইন্টিং মানে হৈছে ছবি ঠিক আছে লোক ছবি বা তোমালোকে জনসাধাৰণৰ যিবিলাক এখন কোনো এখন ৰাজ্যৰ মানে বা কোনো এখন দেশৰ বা কোনো এখন ৰাজ্যৰ তোমাৰ যেটো সেই জাতিটোৰ লগত জড়িত ছবি হয় বা নৃত্য হয় ঠিক আছে তাকে folk পেইন্টিং বুলি কোৱা হয় ঠিক আছে যদি ছবি হয় তেতিয়া পেইন্টিং আৰু যদি ডান্স হয় তেতিয়া হলে নৃত্য ঠিক আছে মধ্য প্ৰদেশ বিহাৰ উত্তৰ প্ৰদেশ নে ওয়েস্ট বেংগল ঠিক আছে যেটো মধুবনী ঠিক আছে মধুবনী তোমাৰ এটা হেৰি আছে মানে পেইন্টিং আছে এখন ঠিক আছে লোক ছবি আছে ছবি মানে তোমাৰ পেইন্ট কৰা আৰ্ট হয় ঠিক আছে আৰ্ট ফৰ্ম এটা হয় এতিয়া হেতু আমাক ইন্ডিয়াৰ কোনখন ৰাজ্যৰ লগত জড়িত বুলি খুদিছে অপচন এ মধ্য প্ৰদেশ অপচন বি বিহাৰ অপচন সি উত্তৰ প্ৰদেশ আৰু অপচন ডি হৈছে ওয়েস্ট বেংগল ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ বি ঠিক আছে বিহাৰ লগত ঠিক আছে বিহাৰ লগত জড়িত বিহাৰ হল এটা তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে তাৰ পিছৰ কোৱেশ্চনটো কৈছে দা ললিত কলা একাডেমি is devoted to the promotion of ঠিক আছে যিখন আমাৰ ললিত কলা একাডেমি আছে ঠিক আছে সেইখন কিহৰ প্ৰমোশন মানে কিহৰ তোমাৰ প্ৰমোট কৰে মানে তোমাৰ কিবা এটা যদি প্ৰমোট কৰা মানে কি হয় তুমি কিবা এটা বস্তু কি কৰিছা তোমাৰ ফালৰ পৰা সেই বস্তুটো আগুৱাই নিবলৈ চেষ্টা কৰিছা ঠিক আছে যেনেকৈ আমাৰ কয় যে ধৰা যেনেকৈ অসমৰ বিহু হয় ঠিক আছে আমি অসমীয়া সকলে কি কৰো বিহু প্ৰমোট কৰো মানে আমি সেই বিহুটো কোনো এখন জায়গাত নি পেলাই বা তুমি যদি ধৰা পাঞ্জাবত গলা ঠিক আছে পাঞ্জাবত গৈ পেলাই অসমীয়া কেজন মানে লগ হৈ পেলাই তোমাৰ কি হৈছে বিহু ডান্স কৰিছে এখন ষ্টেজত পাৰফৰমেন্স কৰিছে ঠিক আছে এতিয়া আমি কি কৰিছো পাঞ্জাবত গৈ পেলাই সেই বিহু ডান্সটো প্ৰমোট কৰিছো ঠিক আছে সেই তেনেদৰে আমাক খুদিছে যিখন ললিত কলা একাডেমি আছে সেই ললিত কলা একাডেমিখনে নিজকে কিহত ডিভোটেড মানে উৎসৰ্গা ঠিক আছে ডিভোটেড মানে হৈছে উৎসৰ্গা কৰা দেন আমাক খুদিছে যে কিহৰ প্ৰমোশনত মানে তেখেতসকলে ললিত কলা একাডেমি আছে তেখেতসকলে নিজকে কিহত উৎসৰ্গা কৰি দিছে মানে কোনটো কলাৰ কাৰণে উৎসৰ্গা কৰি দিছে ঠিক আছে অপচন এ মিউজিক অপচন বি ডান্স এণ্ড ড্ৰামা অপচন সি ফাইন আৰ্টছ আৰু অপচন ডি হৈছে লিটাৰেচাৰ ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ এই অপচন হৈছে অপচন নম্বৰ ডি সি ফাইন আৰ্টছ ঠিক আছে ফাইন আৰ্টছৰ কাৰণে কি হৈছে দা ললিত কলা একাডেমি যিখন আছে সিহঁতে নিজকে উৎসৰ্গা কৰি দিছে ঠিক আছে মানে সেই একাডেমিখনৰ মেইন পাৰপাজে হৈছে যে ফাইন আৰ্টছৰ ৰিলেটেড যিবিলাক তোমালোকৰ ফাইন আৰ্টছৰ হয় ঠিক আছে ফাইন আৰ্টছৰ যিবিলাক নৃত্য হয় বা যি হয় সেই সকলোবিলাক কি হয় প্ৰমোট কৰা মানে সেই সকলোবিলাক বিভিন্ন দেশত বা হেৰিয়াত বিভিন্ন ৰাজ্যত হওক বা বিভিন্ন দেশত হওক সেইবিলাক চলাই নিয়া ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে which of the following states is Nautanki a folk dance ঠিক আছে নৌটাংকি যেটো নৃত্য আছে হেতু তলৰ কোনখন ৰাজ্যৰ কি হয় লোক নৃত্য হয় ঠিক আছে folk dance হৈছে মানে হৈছে লোক নৃত্য হল লোক নৃত্য হয় এই চাৰিখন দেশৰ ৰাজ্যৰ ভিতৰত কোনখনৰ নৌটাংকি হয় এটা
লোকনৃত্য অপশন এ হাৰিয়ানা অপশন বি উত্তৰ প্ৰদেশ অপশন সি ৰাজস্থান অপশন ডি গুজৰাট আৰু ইয়াৰ অপশন হৈছে অপশন নম্বৰ বি উত্তৰ প্ৰদেশ ঠিক আছে ইউপিৰ মানে উত্তৰ প্ৰদেশৰ কি হয় নটাংকি এটা ফল্ক ডান্স মানে লোকনৃত্য ঠিক আছে ফলোইং মানে তলৰ আৰু ষ্টেট মানে হৈছে কি ৰাজ্য ঠিক আছে ষ্টেট মানে হৈছে ৰাজ্য আৰু ফলোইং মানে হৈছে তলৰ হল এতিয়া তাৰ পিছৰ কোৱেশ্চন চাওঁ কি কৈছে তাৰ পিছৰ কোৱেশ্চন কৈছে which of the following films was not directed by Satyajit Roy ঠিক আছে সত্যজিৎ ৰয় দ্বাৰা কি কৰিছে তলৰ কোনখন ফিল্ম তেখেতে ডাইৰেক্ট কৰা নাই মানে তেখেতে কি কৰিছে তাত এজন ডাইৰেক্টৰ হিচাপে কাম কৰা নাই অপশন এ অপৰাজিতা অপশন বি চাৰুলতা অপশন সি সালাম বম্বে আৰু অপশন জি পথিৰ পঞ্চালী ঠিক আছে পথৰ পঞ্চালী এই চাৰিটাৰ ভিতৰত কোনখনৰ তেখেতে সত্যজিৎ ৰয় কি হৈছে নিৰ্দেশক হিচাপে কাম কৰা নাই ঠিক আছে অপশন ইয়াৰ নাম হৈছে অপশন নম্বৰ সি সালাম বম্বেত কি হৈছে সত্যজিৎ ৰয়ে এজন নিৰ্দেশক হিচাপে কাম কৰা নাই ঠিক আছে ডাইৰেক্টেড মানে যোনে ডাইৰেকশন দিয়ে যে এটো এনেকৈ হ'ব লাগিব বা এনেকৈ হ'লে এতিয়া আমি যেতিয়া সিনেমাবিলাক চাওঁ তাত কি হয় এজন ডাইৰেক্টৰ থাকে ঠিক তেনেদৰে এই যিখন ইয়াৰ এই চাৰিখনৰ ভিতৰত কোনখন আমাক সুধিছে কোনে ডাইৰেক্ট কৰা নাই মানে কোনে নিৰ্দেশক হিচাপে কাম কৰা নাই তে হৈছে সালাম বম্বে ঠিক আছে ফলোইং মানে তলত ফিল্ম মানে হৈছে বোলছবি হ'ল তাৰ পিছৰ কোৱেশ্চনটো চাওঁ দাণ্ডিয়া ইজ এ পপুলাৰ ডান্স অফ ঠিক আছে আমাক সুধিছে দাণ্ডিয়া যিটো হয় পপুলাৰ মানে ফেমাছ ঠিক আছে পপুলাৰ মানে হৈছে ফেমাছো মানে প্ৰিয় বুলি ক'ব পাৰা তুমি বা প্ৰচলিত বুলি ক'ব পাৰা ঠিক আছে প্ৰিয় বা প্ৰচলিত ফেমাছ মানে ডান্স অফ ঠিক আছে ডান্স মানে হৈছে কি নৃত্য আমাক সুধিছে যে দাণ্ডিয়া কোনটো যেটো দাণ্ডিয়া নাচ আছে হেতু তোমালকৰ কাৰ লগত জড়িত বা কাৰ কোনখন ৰাজ্যৰ কি হয় প্ৰচলিত নৃত্য ঠিক আছে এটা অপশন এ গুজৰাট অপশন বি মহাৰাষ্ট্ৰ অপশন সি ঝাৰখণ্ড আৰু অপশন ডি হৈছে পাঞ্জাব আমি সকলোৱে জানো ইয়াৰ আনসাৰ কি হ'ব হয় নাই এটো কি হ'ব তোমালোকে মোক কমেন্ট কৰি জনোৱা যে দাণ্ডিয়া সবে শুনি থাকা দাণ্ডিয়া কোৰ ফেমাস নাচ হয় বা কি হয় নৃত্য হয় আমি হেতু সকলোৱে জানো গতিকে ইয়াৰ আনসাৰ কি হ'ব তোমালোকে মোক কমেন্ট কৰি জনোৱা হল তাৰ পিছৰ কোৱেশ্চন চাওঁ ভাংৰা ইজ এ ডান্স অফ ঠিক আছে ভাংৰা যেটো নৃত্য হয় হেতু কোৰ নৃত্য হয় ঠিক আছে ভাংৰা নৃত্যটো কোৰ হয় তোমালোকে মোক কমেন্ট কৰি জনোৱা অপশন এ হাৰিয়ানা অপশন বি ৰাজস্থান অপশন সি দিল্লী আৰু অপশন ডি পাঞ্জাব আমি সকলোৱে জানো ভাংৰা কোৰ নৃত্য হয় ঠিক আছে কোনখন ৰাজ্যৰ নৃত্য হয় এই তোমালোকে মোক কমেন্ট কৰা যে ভাংৰা কোৰ নৃত্য হয় বা কোনখন ৰাজ্যৰ নৃত্য হয় হল এটা তাৰ পিছৰ কোৱেশ্চন চাওঁ কি কৈছে Kathakali dance is associated with which state ঠিক আছে Kathakali নৃত্যটো কাৰ লগত associate মানে কি হৈছে লগত বা জড়িত ঠিক আছে হেবিলা শব্দ ইউজ কৰিব পাৰা তোমালোকে associate মানে ঠিক আছে which state মানে হৈছে ৰাজ্য হল state মানে হৈছে ৰাজ্য Kathakali হৈছে Kathakali যেটো dance মানে হৈছে নৃত্য হল এতিয়া আমাক সুধিছে Kathakali ডান্সটো কোনখন ৰাজ্যৰ লগত জড়িত অপশন এ কেৰালা অপশন বি অন্ধ্ৰ প্ৰদেশ অপশন সি তামিলনাডু আৰু অপশন ডি হৈছে মণিপুৰ এই চাৰিটাৰ ভিতৰত কোনটো অপশন শুদ্ধ এই অপশন হৈছে অপশন নম্বৰ এ ঠিক আছে কেৰালাৰ লগত কি হয় কেৰালাৰ লগত আমাৰ যেটো Kathakali নৃত্য আছে সেই নৃত্যটো জড়িত হৈ আছে ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চন চাওঁ কি কৈছে হৰিপ্ৰসাদ চৌৰাচিয়া is renowned player of which of the following musical instrument ঠিক আছে মিউজিক্যাল ইনস্ট্ৰুমেন্ট হৈছে বাদ্যযন্ত্ৰ হল মিউজিক্যাল ইনস্ট্ৰুমেন্ট হৈছে মানে হৈছে বাদ্যযন্ত্ৰ এতিয়া আমাক সুধিছে যে হৰিপ্ৰসাদ চৌৰাচিয়া নামৰ যিজন ব্যক্তি আছে তেখেত ৰিনোন মানে কিহৰ কাৰণে বিখ্যাত কিহৰ বাবে জনাজাত ৰিনোন মানে হৈছে জনাজাত ঠিক আছে জনাজাত ৰিনোন মানে হৈছে জনাজাত প্লেয়াৰ অফ হুইচ অফ দা ফলোইং মিউজিক্যাল ইনস্ট্ৰুমেন্ট বাদ্যযন্ত্ৰ তেখেত হৰিপ্ৰসাদ চৌৰাচিয়া কিহৰ বাবে জনাজাত মানে কিটো বাদ্যযন্ত্ৰৰ বাবে জনাজাত অপশন এ সেহনাই অপশন বি সাৰোদ অপশন সি তাবলা আৰু অপশন সি ডি ফ্লুট ঠিক আছে তোমালোকে মোক কমেন্ট কৰাচোন সেহনাইৰ বাবে কোন বিখ্যাত ঠিক আছে সেহনাইৰ বাবে কোন বিখ্যাত তোমালোকে মোক কমেন্ট কৰি জনোৱা ঠিক আছে আৰু ইয়াৰ অপশন হৈছে অপশন নম্বৰ ডি ঠিক আছে ফ্লুটৰ মানে বাঁহীৰ কাৰণে তেখেত বিখ্যাত ঠিক আছে হৰিপ্ৰসাদ চৌৰাচিয়া হল এটা তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কি কৈছে তাৰ পিছৰ কোৱেশ্চনটো কৈছে which of the following is not a classical dance of India তলৰ কোনটো ঠিক আছে ফলোইং তলৰ কোনটো ক্লাসিক্যাল ডান্স নহয় ঠিক আছে ভাৰতৰ ইন্ডিয়া মানে হৈছে ভাৰত আৰু ক্লাসিক্যাল ডান্স ঠিক আছে ভাৰতৰ কোনটো ক্লাসিক্যাল ডান্সত নপৰে মোহিনীত্তম মণিপুৰী
সত্ৰীয়া আৰু গৰবা ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো আমাৰ ক্লাছিকেল ডান্স ফৰ্মৰ ভিতৰত নপৰে হল ইয়াৰ অপচন হৈছে অপচন নম্বৰ ডি গৰবা ঠিক আছে গৰবা যেটো ডান্স হয় হেতু আমাৰ কি হয় ক্লাছিকেল ডান্সত নপৰে আৰু তোমালোকে মোক কমেন্ট কৰি জনোৱাচোন যে গৰবা কাৰ নৃত্য হয় ঠিক আছে কোনখন ৰাজ্যৰ নৃত্য হয় তোমালোকে মোক কমেন্ট কৰি জনোৱা যে গৰবা যেটো ডান্স ফৰ্ম হেতু কোনখন ৰাজ্যৰ নৃত্য হয় হেতু কমেন্ট কৰি জনোৱা ঠিক আছে এটা পিছৰ কোৱেশ্চন চাও কি হৈছে দা ক্লাছিকেল ডান্স অফ অন্ধ্ৰ প্ৰদেশ ইজ অন্ধ্ৰ প্ৰদেশৰ ক্লাছিকেল ডান্স কোনটো কুচিপুড়ি উড়িষ্যা ওড়িশী কথাকলি এণ্ড ভাৰতনাট্যম ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো তোমাৰ অন্ধ্ৰ প্ৰদেশৰ ক্লাছিকেল ডান্স হয় ইয়াৰ অপচন হৈছে অপচন নম্বৰ এ কুচিপুড়ি ঠিক আছে কুচিপুড়ি হৈছে অন্ধ্ৰ প্ৰদেশৰ কি হয় ক্লাছিকেল ডান্স ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চন চাও কি কৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো কৈছে দা ফাৰ্ষ্ট টকি ফিল্ম produced in India was ভাৰতৰ ইন্ডিয়া মানে হৈছে ভাৰত হেতু সবে জানো produce মানে হৈছে তোমাৰ কি কৰা মানে produce কৰা ঠিক আছে আমি জেনেকে যদি ক উৎপাদন কৰা বা ইয়াত উৎপাদন হ'ব কাৰণ বোলছবি বা চিত্ৰ চলচিত্ৰৰ কথা কৈছে গতিকে সৰি বোলছবি নহয় চলচিত্ৰৰ কথা কৈছে গতিকে চলচিত্ৰ produce কৰা মানে হৈছে যে বনাইছিল ঠিক আছে ইয়াত produce মানে ইয়াত বনাইছিল বুজাইছে ঠিক আছে ইয়াত বনাইছিল বুজাইছে দা ফাৰ্ষ্ট মানে যে প্ৰথম টকি ফিল্ম যেটো আছিল ঠিক আছে ফিল্ম মানে যে ছবি চলচিত্ৰ বুলি কব পৰা চলচিত্ৰ যে প্ৰথম চলচিত্ৰ যিখন ফাৰ্ষ্ট টকি ফিল্ম টকি চলচিত্ৰ যিখন আছে সেইখন তোমাৰ ভাৰতৰ কোনখন আছিল প্ৰথম অপচন এ শকুন্তলা অপচন বি ৰাজা হৰিশ্চন্দ্ৰ অপচন সি আলমেৰা আৰু অপচন ডি কালিদাস ঠিক আছে ইয়াৰ অপচন হৈছে অপচন নম্বৰ সি আলমেৰা যে আলমেৰা হৈছে প্ৰথম ফাৰ্ষ্ট টকি ফিল্ম ঠিক আছে এতিয়া তাৰ পিছৰ কোৱেশ্চন চাও কি কৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো কৈছে দা অজন্তা পেইন্টিং ডিপিক্ট ঠিক আছে অজন্তা পেইন্টিংয়ে কি তোমালকৰ ডিপিক্ট কৰে মানে কি তোমালকৰ মাজলৈ লৈ আহে আমাৰ মাজলৈ লৈ আহে মানে তোমালকৰ অজন্তাৰ যিবিলাক পেইন্টিং আছে সেইবিলাকে আমাক কি শো কৰে বা সেইবিলাকে আমাক কিহৰ উদাহৰণ দিয়ে ঠিক আছে ডিপিক্ট মানে উদাহৰণ বা তুমি প্ৰতিবিম্ব বা প্ৰতিচলিত বুলি কব পাৰা ঠিক আছে প্ৰতিচ্ছবি বুলিও কব পাৰা বা ঠিক আছে কিহৰ প্ৰতিচ্ছবি দিয়ে বা কিহৰ উদাহৰণ দিয়ে বা কিহৰ কথা আমাক জনায় ঠিক আছে তেনেকৈ কব পাৰা তে হৈছে ৰামায়ণ মহাভাৰত জাতকা এণ্ড পঞ্চতন্ত্ৰ ঠিক আছে এই চাৰিটাৰ ভিতৰত কোনটো কথা অজন্তা পেইন্টিং আমাক কৈ যায় ঠিক আছে ইয়াৰ অপচন হৈছে অপচন নম্বৰ সি জাতকাস ঠিক আছে জাতকাসকলৰ কথা জাতকাৰ ছবি অজন্তা পেইন্টিংত কি হৈছে ড্ৰয়িং কৰি থোৱা আছে মানে ছবি অঁকা হৈছে হল জামিনী ৰয় ডিস্টিংগুইশড হিমসেলফ ইন দা ফিল্ড অফ ঠিক আছে জামিনী ৰয় যিজন ব্যক্তি আছিলে তেখেতে নিজকে কোনটো ফিল্ডত ডিস্টিংগুইশ কৰিছিল মানে তেখেত কিন্তু ফিল্ডৰ লগত জড়িত হৈ আছিল ঠিক আছে ডিস্টিংগুইশ মানে তোমাৰ চোৱা আমি যদি বহুত কিছুমান এগালমান ফুল আছে ঠিক আছে তাৰ ভিতৰত যদি আমি ধৰা তুমি বহুত কেইটা জবা ফুল লৈছা তাৰ ভিতৰত এটা গোলাপ ফুল আছে ঠিক আছে তেতিয়া হলে যদি আমি গোলাপ ফুলটো উঠাই লৈ আহো তেতিয়া তাক কি কয় আমি গোলাপ ফুলটো যদি উলিয়াই আমি বেলেগ জায়গাত থওঁ তেতিয়া হলে আমি কি কৰা হ'ব এটো ডিস্টিংগুইশ কৰা হ'ব মানে তাৰ পৰা পৃথক কৰা হ'ব ঠিক আছে সেই ডিস্টিংগুইশ মানে হৈছে কি তুমি কিবা এটা বস্তু মানে নামাকৰণ কৰা বা বেলেগ কৰা বা পৃথক কৰা ঠিক আছে এটো ডিস্টিংগুইশ ইংৰাজী শব্দবিলাকৰ কি হয় তোমালোকৰ সবৰ ক্ষেত্ৰত সবৰ লাইনৰ লগত অলপ বেলেগ মিনিং হয় ঠিক আছে এতিয়া এই ডিস্টিংগুইশ ওয়ার্ডতে তোমাৰ বেলেগ এটা বাক্যত বেলেগ এটা মিনিং বুজাব বা বেলেগ এটা হেৰিয়াত বেলেগ এটা মিনিং বুজাব ঠিক আছে বাক্যত গতিকে ইয়াত বুজাইছে জামিনী ৰয় কিহৰ কাৰণে জনাজাত আছিল ঠিক আছে তো অপচন এ ক্লাছিকেল ডান্স অপচন বি সিঙ্গার অপচন সি ড্রামা অপচন ডি পেইন্টিং এই চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ এই অপচন হৈছে অপচন নম্বৰ ডি পেইন্টিং ঠিক আছে তেখেত পেইন্টিংৰ বাবে জনাজাত আছিল হল এটা পিছৰ কোৱেশ্চনটো চাও ৰাজা ৰবি বৰ্মা ওয়াজ ফেমাস ৰাজা ৰবি বৰ্মা কিহৰ কাৰণে ফেমাস আছিল ফেমাস মানে হৈছে বিখ্যাত ঠিক আছে ফেমাস মানে হৈছে বিখ্যাত দা অপচন এ সিঙ্গার অপচন বি রাইটার অপচন সি পেইন্টার অপচন ডি ড্যান্সার ঠিক আছে এই চাৰিটাৰ ভিতৰত কিহৰ কাৰণে তেখেত জনাজাত আছিল ফেমাস তুমি বিখ্যাতো কব পাৰা বা জনাজাত বুলিও কব পাৰা ঠিক আছে এটা অপচন হৈছে অপচন নম্বৰ সি পেইন্টাৰ ঠিক আছে তেখেত পেইন্টিংৰ কাৰণে কি হৈছিল জনাজাত আছিল হল আজিলে তো এই ভিডিওটোত ইমানখিনি আছিল ঠিক আছে আকৌ নতুন এটা ভিডিওত আৰু কিছুমান কোৱেশ্চনছ লৈ আমি লগ পাম আৰু যদিহে তোমালোকে মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে তোমালোকৰ লগৰ বন্ধু বান্ধৱী বা ওচৰ সমনীয়া কোনোবাই যদি আগন্তুক পৰীক্ষাটোৰ বাবে পঢ়ি আছে তেতিয়াহ'লে তেওঁলোকৰ লগত এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা আৰু তোমালোকে যদি ইয়াত কিবা বুজি পোৱা নাই বা কিবা ধৰণৰ
খেলিমেলি লাগিছে বা কিবা ধৰণৰ তোমালোকৰ কনফিউজন আছে বা যিকোনো ধৰণৰ প্ৰব্লেম হৈছে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰা ঠিক আছে এণ্ড থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'